নাটকখন চাই বহুত বেছি ভাল লাগে। থেংক ইউ। বহুত বেছি ভাল লাগে আৰু আমাৰ বিটি ব্লগ চেনেলটো আপুনি কি ক'ব? কথিতত কওক, কথিত কওক, মই নলবেৰীয়া ভাষাত কওঁ। অঁ ঠিকে আছে, কোনো কথা নাই। হে ফ্ৰেণ্ডছ, বিটি ব্লগ চলা আপোনালোকক আফটাৰ এ লং টাইম মই মানে ইয়াৰ লগত স্বাগতম ক'ম, মানে স্বাগতম। গাইজ মানে বুকু খলি কিয় কঁপি উঠে। বহুত দিনৰ মূৰত লগ পালোঁ। ময়ো গুৱাহাটীত কিবা কামত যাব লগা আছিল, ইও ঘৰত কিবা কাম আছিল। তো মানে আজি থিয়েটাৰ চাব যাম, অনলি থিয়েটাৰৰ ভিডিঅ', বেলেগ ভিডিঅ' নহয় আজি। তো মানে কি কালি এটা বুম ব্লগ হ'ব, কালি এটা বুম ব্লগ আহি আছে। মানে কি এইটোৰ পিছত এইটো তাৰপিছত আৰু আহি আছে, আৰু সেইটো ব্লগ চাব। আৰু সেইটো ব্লগত আপোনালোকে যাতে 20K ভিউজ কৰি দিয়ে। কেইটো বাদ দিয়কচোন, 20টা হ'লে হ'ব। আৰু ছাবস্ক্ৰাইবাৰ 20K। বুজিছনে? তো কিবা ক'বা নেকি? তাৰে পিছত ধামাকা ব্লগ আহিব, ধামাকা। কক যাম নকওঁ, কিন্তু ধামাকা ব্লগ আহিব। গাইজ এটা ফুড চেলেঞ্জ কৰিম নেকি? যদি ফুড চেলেঞ্জ কৰিব লাগে কমেণ্ট বক্সত জনাই। পাপৰ ভাজা খাম। মানে ফুড চেলেঞ্জটো অলপ বেলেগ টাইপৰ কৰিম। মানে যদিও ফুড চেলেঞ্জ আপোনালোকক লাগে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব। দুখন পাপৰ হ'ব, কোনিয়াকে খাই কৰিব আৰে নহয় গাইজ, এনে কৈছে নহয় নেকি? তো গাইজ যাই থাকোঁ, ডাইৰেক্ট তাতে লগ পাইছোঁ। গাইজ বৰ্তমান আমি মুখ্য গেট পালোঁ। মুখ্য গেট নহয় দেচোন, হেৰি তোৰণখান। তাৰপৰা আমি ভিতৰত যাওঁ এতিয়া। আমাৰ লগত দেৱ আছে। সুন্দৰ লাগ দে মোক। তো বলক যাওঁ ভিতৰত। এই 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 কেটা চলাইছে নেকি? গাইজ মানুহ চাকে পুৰা ফুল, পুৰা ভিতৰৰ ভাগ পুৰা ফুল হৈ গৈছে। গাইজ চোৱাই কথা। নিজৰ দায়িত্ব মই নিজে লৈছোঁ, মই নিজৰ কাম নিজে কৰিম। তুমি মাত্ৰ মোৰ পৰিবাৰৰ সমস্ত কাম কাজ কৰিবি, মোক একো কৰিব নালাগে। মই এনেকৈ আছোঁ, এনেকৈ থাকিম। কিন্তু এটা ৰিকুৱেষ্ট আছে, দিনে ৰাতি কাম কৰি থাকা, কিবা অকণমান খাবা। বহুত গৰম গৰম কথা কৈছিলে, বহুত গৰম গৰম কথা কৈছিলে। আৰে এতিয়া দেখা না গৰম, আৰে দেখা গৰম, গৰম দেখা তোৰ ভৰিৰ চিন্তা জলে চাই কৰি পেলাইছোঁ। যুদ্ধত হাৰি যোৱা মানুহৰ সেইটোৱে উত্তম উপায়। বাহা মানুহ গাইজ, ভিডিঅ' এটা ল'ম ৰ'বক, অলপমান ৰ'বক, লৈ আছোঁ ভিডিঅ' এটা। গাইজ এইবিলাক লগ কৰোঁ আৰু নাটকখন চাই বহুত বেছি ভাল লাগে। থেংক ইউ। বহুত বেছি ভাল লাগে। আৰু আমাৰ বিটি ব্লগ চেনেলটো আপুনি কি ক'ব? কথিতত কওক, কথিত কওক, মই নলবেৰীয়া ভাষাত কওঁ। অঁ ঠিকে আছে, কোনো কথা নাই। ভাষা কি হ'ল, আন্তৰিকতাটো আচল কথা। এইটো আচলতে খুব ভাল লগা এটা পৰিৱেশ হৈছে এইবাৰ নাটকৰ কাৰণে। 2 বছৰ পেণ্ডামিক চিটুৱেশ্যন যোৱাৰ পিছত মানুহে ভাবিছিল নাটকবিলাক শেষ হৈ যাব, কিন্তু পাৰ হিলডল ভাঙি মানুহ আহিছে চাবলৈ, খুবেই ভাল লাগিছে। আৰু এই চেনেলটোৰ প্ৰতিজন অসমবাসী বুকুৱে বুকুৱে হওক, মগজুৱে হওক, আশা কৰোঁ এই চেনেলটোৱে গোটেই সৰ্বভাৰতীয় পৰ্যায়লৈ উন্নতি ঘটাই কামনা কৰিছোঁ। আৰু আমাৰ মনৰ খবৰলৈ লৈ অহাৰ কাৰণে বহুত বহুত ধন্যবাদ। মনৰ খবৰ যিহেতু ল'বলৈ আহিছে, মই নাটকৰ মানুহ, নাটকৰ খবৰে ক'ম। ইতিহাস থিয়েটাৰ এইবাৰ সকলোৰে মুখে মুখে হৈছে এটা নাম, মৰম বিচাৰি জনাবলৈ আহক। আপোনালোকে মৰম বিচাৰি আহক। ব্যাখ্যাগী হ'লে নিশ্চয় মানুহৰ মৰম পাব। আমিও মৰম বিচাৰি গৈ আছোঁ আপোনালোকৰ কাৰণে। বহুত বহুত ধন্যবাদ। আৰু দাদা আৰু মোৰ ইণ্টাৰভিউ এটা লৈছিলোঁ, মই ৰং ডিজিটেল মিডিয়াত লৈছিলোঁ। এইটো ডেছক্ৰিপশ্যনত তুমি লিংকটো দি দিম, সকলোৱে চাব। আৰু দাদা ঠিক আছে, বহুত বহুত ধন্যবাদ। ঠিক আছে, লগ পাম। তো যাই থাকোঁ বলক এতিয়া। গাইজ ফাৰ্ষ্ট শ্ব' খতম হ'ল, এতিয়া ছেকেণ্ড শ্ব' ষ্টাৰ্ট হ'ব অলপ দেৰিকৈ। তো মই যেখানে লগ পালোঁ ক'লোঁ, এতিয়া মানে কি ঘৰত লাগি যাই থাকোঁ বলক, বাকী ঘৰত লগ পাই আছোঁ, চাই থাকোঁ। ভিতৰত ফাইনেলি লগ পালোঁ। তুমি কোনে দি চালাক কোৱা, অলপ বাদাম দিয়া, বাদাম অকণমান দিয়া, দুটা দিয়া।
বাদাম খাব লাগে ভাল শুনি দেখিছে আকৌ দেৱাহে এইটো গাইছ বাদাম বাদাম খাব লাগে বুলি কিয় কৈছে মানে এনাৰ্জিখিনি গোটাই হৈ গৈছে মানে তুম মানে নহয় এইটো কেনাই আপা আপা দু কি এনেকে ধৰি আছে মই ধৰি মানে কি গাইছ চাব দেৱৰ কাষত এটা বেলেগ মানুহ বস্তু মানুহটো মানে পেঞ্চে দেউতাই বেলচেল বেলচেল গুলি দেবি দেৱৰ কিলেমেট দিয়া বাদাম কিয় খাব লাগে সেইটো গ'ল বাদাম বাদাম দাদা কাঁচা বাদাম মই খাওঁ ভাজা বাদাম এটাই আছিলোঁ তিতা লাগিলে মোক এতিয়া মিঠা দুটা থাকে জীৱনত কেহাখিনি বিচাৰোঁ তোৰে মৰমত বাদাম দুটা খাব পাৰিলোঁ নমস্কাৰ ঠিক আছে গাইছ হেৰি একদম মানে ঘৰত যাই কিনে লগ পাই আছোঁ নিশ্চয় একদম ঘৰত গৈ লগ পাই আছোঁ আৰু ভাত চাত খাই একদম পুৰা লগ পাই আছোঁ ইয়াক দেখা নিদিব বাৰু বা যদি থাকোঁ যদি আগালৈ মই মৰিম ন দেখা ক'ত দিব ঘৰতে লগ পাইছোঁ বাৰু 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 গাইছ ফাইনেলি ঘৰ আহি পালোঁ আৰু নাটকখন চাই বহুত বেছি ভাল লাগিছে আৰু বহুত মানে কি যিটো মানে কাহিনী বহুত বহাই দেখি দিছে মানে বহুত দীঘলকৈ দেখিছে ভাল লাগিছে মানে কি আপোনালোক যোনে চাই মানে সকলোৱে বুজিবকৈ বনাইছে বহুত ভাল লাগিছে আৰু বিন্দুলদা আপোনাকো বহুতখিনি ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাল লাগিছে চাই কিনে তো ভিডিঅ'টো দীঘল নকৰোঁ যদি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিম যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু যদি কোনোবা নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাবা তেতিয়াহ'লে ধন্যবাদ জয় আই অসম মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌ জয় আই